মেইন জেগাত আমি গৈ আছো এতিয়া বিকু লাংচুন বুলি কয় সৰু মৰু আৰু ৱাটাৰফল তেনেকুৱা ইমান ডাঙৰ নহয় ৰাস্তাটোহে বহুত ডাউন যোৱা সময়তো ডাউন আহোঁতে অলপ মজাটো পাব আৰু চ' অলপ কষ্ট পাব উঠোঁতে আৰু আমাৰ ইয়াত ৰেষ্টিং ঘৰ আছে মেন্দু বুলি কয় কাৰ্বিত মেন্দু মান্দু ৰেষ্ট কৰা জেগা পানী চাহ খোৱা জেগা টোপনিও মাৰিব পাৰে আৰামছে আৰু সেইটো হ'ল আমাৰ ঝৰ্ণা ইয়াৰ পৰা আৰম্ভ কৰি এনেকুৱা লাহেকৈ দেখাই দিছোঁ সেইটো গৈ পেলাই একদম সেই তলত পাবগৈ একদম তালৈকে চ' লেটছ গো আমাৰ লগত আছে দুটা আহি আছে নামি আছে নামিব পৰা নাই লাহে লাহে নামি আছে সিহঁতে আপ আছে যেতিয়া চ' লাহে লাহে নামি আছে মই গৈ থাকোঁ ৰখি নাথাকোঁ এইপিনে নহয় এইটো হ'ল ৰাস্তা এইটো মেন্দু এতিয়া আমি মানে সেই তলত যাম একেবাৰে তলত যাম প্ৰথমত পিছত ওপৰত আহিম এটা বটল ধুনীয়াকৈ থৈ দিছে চাফা কৰি থৈ দিছে এটা জেগাত কিবা কৰি তাৰপিছত ঢাকি দিব মাটিটো পুতি দিব মই এনে এটা ভিউ এটা দেখাই দিওঁ ওপৰৰ পৰা ধুনীয়া ভিউ এটা দেখাই দিওঁ এইটো ড্ৰোন কেপচাৰ্ড এপিনে ৰাস্তাটো খালি অলপমান ডেঞ্জাৰ হয় যাওঁতে অলপমান নিজে ধ্যান ৰাখিব লাগে খাই বৈ আহিব নালাগে খাই বৈ মানে এইবিলাক আৰু ড্ৰিংকছ কৰি আহিব নালাগে বেলেগ খাই বৈ আহিব আৰু ভাত খালেও অলপ ওজন হয় মানুহ নোখোৱা আগত আহি পেলাই চাই মেলি তাৰপিছত ধুনীয়াকৈ খাই বৈ আৰামছে উঠি যাব পাৰে আৰু অলপ ৰেষ্ট লৈ পেলাই যাওঁতেওতো বহুত আপ উঠোঁতেও চ' সেইটোৰ কাৰণে অলপ খোৱাটোও কম কৰিলে ভাল আৰু মেইন জেগাত আমি আহি পাই আছোঁ একেবাৰে তলত মই বহুত তলত আহি গ'লোঁ তো লগৰবিলাক থাকি গ'ল ওপৰত रिक्स लेना है भाई सब जगह में रिक्स लेना है और आदमी का जो है लाइफ वो भी रिस्की है
आप रास्ते में जा रहे हो रिस्की है, आप खाना खा रहे हो रिस्की है, आप गाड़ी में किसी के गाड़ी में ट्रैवल कर रहे हो वो भी रिस्की है कि नहीं। आदमी का लाइफ एनी टाइम रिस्की है, तो रिस्क तो लेना पड़ता है। विदाउट रिस्क आप कभी भी नहीं कहीं भी नहीं पहुंचोगे, कभी भी कहीं भी नहीं पहुंचोगे। तो रिस्क तो थोड़ा लेना पड़ेगा, थोड़ा नहीं ज़्यादा पूरा लेना पड़ेगा रिस्क अपना ऊपर। जहाँ भी जाओ रिस्की तो है। মিনিমাম আহি পালোঁ আৰু ওচৰতে এইখিনি আছে ওপৰত, এইখিনি দেখাম এতিয়া। ইমান ওপৰৰ পৰা আমি আহিছোঁ, একদম সেই ওপৰৰ পৰা আহিছোঁ। এটা মানুহ মাছ মাৰি আছে, চাওঁ মাছ পায় নেকি। লেট মি সি। Oh, hey. Abe ma, ala doge. Tapudo. John đi long đi. দাদা আপনি কি মাছ ধরছেন? এই আমি ফেনি ধরছি, নিয়ে ধরছি। ডাঙর মাছ কেউ পালে না? হ্যাঁ, কেউ পাইছে? মানে সরু মাছে ভাল, আমার লোকাল মাছ। লোকাল মাছ ডাঙর চালানি খাই লাভ নেই না। লোকাল মাছ হয়, লোকাল মাছ দিনে খাই এনে গম পাব। দাদা এবার বাজার করে দিয়েছেন।